ৰক্ত মাংস দি গ্ৰহ নিজ সন্তানক কোনোৱে কৰিব পাৰে জানো পৰিত্যাগ? বহু যোগ কৰিলো পাৰ তোমাকে সি বিচাৰি বিচাৰি। তুমি বাৰু কেতিয়াবা কান্দিছিলানে হিয়া পিতাই? কত মাতৃৰ পালো আকুল মৰম ব্যাকুল মা, কিন্তু নাপালো মোৰ জন্ম মাতৃৰ কোমল হিয়াৰ মিঠা মাত। যদিও কৰিলো পাৰ বহুতো বছৰ, তথাপি ক্ষমা মই নকৰো তোমাক। হয়তো সময় ধুই নিব তোমাক হেৰুৱাৰ সন্তান। জানা মা, লগ পালে সুধিলোহেঁতেন দেউতাক মোৰ সঁচাকৈ আছিলনে তেওঁ পিতৃ আমাৰ? কিয় বাৰু তেওঁ এৰি গ'ল অকালতে মোক? কি আছিল তেওঁ দুখ বিৰহ নে বেদনাৰ পাহাৰ? কিন্তু হঠাতে পালো মই মাতৃতুল্য বাইদেউৰ ঠিকনা। কতবাৰ যে প্ৰভুক খুজিছিলো মই, পাম যে এই দেৱী প্ৰতিটো জনমৰ। পিয়াহত পানী ভোকত অন্ন দিয়া ভগ্নী চেপত, অথবা গৰ্ভত ধাৰণ কৰি আহক মোৰ মাতৃ বেশত। ধন্যবাদ।